নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফল, অৰ্থাৎ আমাৰ এই সপ্তাহটো অৰ্থাৎ 25 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে এই সপ্তাহটো আমাৰ দ্বাদশ ৰাশিৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে আমাৰ সকলো বিপদ আপদ আঁতৰি শুভ শান্তি লাভ হ'ব, গ্ৰহ পীড়া আঁতৰি যাব, সেই সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। আহকচোন, আমাৰ দ্বাদশ ৰাশিৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ আৰু এই ৰাশিৰ নামৰ আদি আখৰ হ'ব অ আৰু ল। এই ৰাশিৰ মানুহৰ সপ্তাহটো বিশেষভাৱে শুভ হ'ব, ধন সম্পদ লাভ হ'ব, গৃহত আলহীৰ আগমনৰ যোগ আছে। শৰীৰ স্বাস্থ্যৰ পূৰ্বৰ তুলনাত শুভ আছে, কিন্তু যত্নৰ কিছু আৱশ্যক হ'ব। সাধাৰণতে চৰ্দি কফ আৰু মানসিক দিশত কিছু অশান্তি পাব পাৰে আৰু এই সপ্তাহটো বিশেষভাৱে গুপ্ত শত্ৰুৰ পৰা কিছু সাৱধান থকাটো উচিত। অৰ্থাৎ আপুনি যিকোনো মানুহক সহজে বিশ্বাস কৰিব নালাগে, এই সপ্তাহটো চাই চিতিহে আগবাঢ়িব। শুভ শান্তিৰ বাবে হালধীয়া ৰঙৰ সূতা ধাৰণ কৰিব। লগতে গা ধোৱা পানীখিনি যদি কেঁচা হালধিৰ ৰস মিহলাই গা ধুৱে তেতিয়াহ'লে শত্ৰু ভয়ৰ পৰা আঁতৰি যাব। লগতে হনুমান মন্দিৰ ধূপ চাকি জ্বলাব, হনুমান চালিচা পাঠ কৰিলে বিশেষ শুভ হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব হস্ৰ আৰু ব। অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই সপ্তাহটো বৃষ ৰাশিৰ মানুহৰ বাবে বিশেষ শুভ হ'ব। উন্নতিৰ যোগ আছে, কৰ্মৰ ক্ষেত্ৰত ভাল আছে, মান সন্মান প্ৰতিষ্ঠা লাভৰ যোগ আছে, হঠাতে অৰ্থপ্ৰাপ্তিৰ যোগ আছে, ভ্ৰমণৰ শুভ সংযোগ দেখুৱায়। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান যত্ন ল'ব, চক্ষু আৰু নাৰ্ভৰ কিছু অসুবিধা আহিব পাৰে, গতিকে সেই দিশত অকণমান যত্ন ল'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে তেতিয়াহ'লে বিশেষ শুভ আছে, আৰু সৰু বালকক যদি ফল মিঠাই খুৱাব পাৰে বা দান দিব পাৰে তেতিয়াহ'লে বিশেষ শুভ আছে। এই সপ্তাহটো বৃষ ৰাশিৰ মানুহৰ বিভিন্ন দিশৰ পৰা আৰ্থিক দিশত সহায়তা লাভৰ যোগ দেখায়। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ক আৰু দ্বিতীয় ছ। অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। সপ্তাহটো এই ৰাশিৰ মানুহৰ বাবে বিশেষ উন্নতিৰ যোগ আছে, সৌভাগ্য লাভৰ দুৱাৰ তেওঁলোকৰ মুকলি হ'ব। কৰ্মৰ ক্ষেত্ৰত শুভ আছে, কিন্তু কৰ্মৰ ক্ষেত্ৰত কিছু মানুহৰ লগত ভুল বুজাবুজি হ'ব পাৰে, সেই দিশত অকণমান যত্নৰ আৱশ্যক হ'ব। এই সপ্তাহটো কিছুমান শত্ৰুৰ পৰা অকণমান ভয় এটা দেখুৱায়, গতিকে শত্ৰুৰ পৰা কিছুমান বাধা পাব পাৰে। আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বিশেষভাৱে অকণমান চাই চিতি চলিব। খৰচৰ মাত্ৰা পূৰ্বৰ তুলনাত অকণমান বাঢ়িব পাৰে। ব্যৱসায় দিশত বিশেষ উন্নতি আছে। নতুন ব্যৱসায় বাণিজ্য যদি কোনোবাই চিন্তা কৰিছে তেতিয়াহ'লে তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব। এই ৰাশিৰ মানুহৰ শুভ শান্তিৰ বাবে তেওঁলোকে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব। লগতে সদায় সূৰ্য প্ৰণাম কৰিলে বিশেষ শুভ হ'ব, আৰু যদি বিষ্ণুৰ নাম স্মৰণ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ বিশেষ উন্নতি। তুলসী গছৰ গুৰিত বা বেলগছৰ গুৰিত সদায় পানী ঢালিব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব হ আৰু দ। অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। এই সপ্তাহটো এই ৰাশিৰ মানুহৰ বিভিন্ন ক্ষেত্ৰত উন্নতি আছে, বহুত বাধা বিঘিনি তেওঁলোকৰ আঁতৰি যাব। কৰ্মৰ ক্ষেত্ৰত বিশেষ ভাল আছে, ভ্ৰমণৰ যোগ দেখুৱায়, কিন্তু খৰচৰ মাত্ৰা পূৰ্বৰ তুলনাত কিছু বাঢ়িব। শৰীৰ স্বাস্থ্যৰ অকণমান যত্নৰ আৱশ্যক হ'ব। গৃহত আলহীৰ আগমনৰ যোগ আছে, আৰু মানুহৰ লগত ভুল বুজাবুজি হ'ব পাৰে, গতিকে মানুহৰ লগত যদি কথা বতৰা পাতিব অকণমান চাই চিতি পাতিব, কাৰণ আপুনি মানুহক ভাল উপদেশ দিব, মানুহে হয়তো সেইটো বেলেগ ৰূপত ল'ব পাৰে। গতিকে মানুহৰ লগত অকণমান কথা বতৰা পাতোঁতে কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত। গতিকে শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব। শিৱ মন্দিৰত ধূপ চাকি জ্বলাব পাৰিলে বিশেষ উন্নতি। লগতে শিৱৰ মন্ত্ৰ যদি জপ কৰিব পাৰে বিশেষ ভাল আছে। সম্ভৱ হ'লে আপোনালোকে দুখীয়া মানুহক বগা মিঠাই বা বগা বস্ত্ৰ দান কৰিলে বিশেষ উন্নতি হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহ। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ম আৰু ত। গতিকে সিংহ ৰাশিৰ মানুহৰ এই সপ্তাহটো বিশেষভাৱে উন্নতি আছে। পূৰ্বৰ তুলনাত তেওঁলোকৰ বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভৰ যোগ আছে। শৰীৰ স্বাস্থ্য আগতকৈ উন্নতি হ'ব। নতুন কৰ্মৰ যোগ আছে। যিসকল ব্যক্তিয়ে নতুন কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে শুভ হ'ব। শত্ৰু জয় হ'ব, অৰ্থাৎ শত্ৰুৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰিব। গতিকে
তেওঁলোকে এই সপ্তাহটো বিশেষভাৱে ভাল আছে, কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ল'ব। যদিও পূৰ্বৰ তুলনাত ভাল, কিছু স্বাস্থ্যৰ যত্নৰ আৱশ্যক। বিশেষভাৱে তেওঁলোকৰ মাতৃ স্বাস্থ্যৰ অকণমান যত্নৰ আৱশ্যক আছে। শুভ শান্তিৰ বাবে যদি পাৰে গণেশ মন্দিৰত ধূপ চাকি জ্বলাব, সদায় সূৰ্য প্ৰণাম কৰিব আৰু গাই গৰুক যদি ফল বা কেঁচা পাচলি খুৱাব পাৰে বিশেষভাৱে শুভ আছে। ধাৰণীয় ৰং যদি হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে বিশেষ উন্নতি। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। এই ৰাশিৰ নামৰ আদি আখৰ হ'ব প আৰু থ। অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহে স্বাস্থ্যজনিত সমস্যা কিছু পাব পাৰে। সাধাৰণতে মানসিক অশান্তি, চৰ্ম ৰোগ আৰু পেটৰ কিছু ৰোগ আহিব পাৰে। সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে। গতিকে যান বাহন আদি চলাওঁতে কিছু সাৱধান থাকিলে শুভ হ'ব। ব্যৱসায়িক দিশত বিশেষ উন্নতি। কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব, অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত যি মানুহ আছে তেওঁলোকৰ লগত মনোমালিন্য হ'ব পাৰে। গতিকে কৰ্মৰ ক্ষেত্ৰত অকণমান চাই চিতি আগবাঢ়িব। ভ্ৰমণৰ যোগ আছে, গৃহত উন্নতি আছে, মান সন্মান প্ৰতিষ্ঠা তেওঁলোকৰ নিশ্চয় লাভ হ'ব। হঠাৎ অৰ্থ হানি হ'ব পাৰে, টকা পইচা হঠাৎ খৰচ হ'ব পাৰে। গতিকে অকণমান চাই চিতি চলিব এই সপ্তাহটো। শুভ শান্তিৰ বাবে হনুমান মন্দিৰত ধূপ চাকি জ্বলাব, হনুমান চালিচা সদায় পাঠ কৰিব, লগতে সূৰ্য প্ৰণাম কৰিলে নিশ্চয় উন্নতি হ'ব। ধাৰণীয় ৰং যদি সেউজীয়া আৰু হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে বিশেষ উন্নতি হ'ব। আৰু গা ধোৱা পানীখিনি যদি অকণমান আপোনাৰ গংগা জল আৰু তুলসী পাত লগতে দুবৰি বন মিহলাই গা ধুলে বিশেষ শুভ হ'ব। এতিয়া আহিল পৰৱৰ্তী ৰাশি, আমাৰ আহিব তুলা ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ৰ আৰু দন্তীয়া ত। অধিপতি গ্ৰহ আছে শুক্ৰ গ্ৰহ। সপ্তাহটো এই ৰাশিৰ মানুহৰ বাবে বিশেষভাৱে উন্নতি আছে, ভ্ৰমণৰ যোগ আছে, মান সন্মান বাঢ়িব, প্ৰেম প্ৰীতিত শুভ আছে, কিন্তু মানসিক দিশত অকণমান অশান্তি আহিব পাৰে আৰু খৰচৰ মাত্ৰা কিছু বাঢ়িব পাৰে। চৰ্ম আৰু চকু ৰোগত কিছু অসুবিধা আহিব পাৰে। গতিকে সেই দিশত অকণমান যত্ন ল'ব। গৃহত শুভ কৰ্ম বা নতুন কিবা কাম আহিব পাৰে। শত্ৰু জয় কৰিব পাৰিব, অৰ্থাৎ শত্ৰুৰ পৰা তেওঁলোকে বিজয় লাভ কৰিব পাৰিব, শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে। কৰ্মৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত উন্নতি আছে, মান সন্মান বা অৰ্থপ্ৰাপ্তিৰ বিশেষ শুভ হ'ব। গতিকে তেওঁলোকে বিশেষ শুভ শান্তিৰ বাবে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব পাৰে। হালধীয়া আৰু বগা ৰং ব্যৱহাৰ কৰিলে বিশেষ উন্নতি হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিল পৰৱৰ্তী ৰাশি। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। নামৰ আদি আখৰ হ'ব ন আৰু 29টা জ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিশেষভাৱে শুভ আছে, গৃহত শুভ কৰ্মৰ যোগ আছে, নতুন দ্ৰব্য লাভ হ'ব, মান সন্মান বৃদ্ধি, কৰ্মত উন্নতি, হঠাৎ অৰ্থ হানি হ'ব পাৰে, অৰ্থাৎ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। গৃহত আলহীৰ আগমন হ'ব পাৰে। শত্ৰুৰ পৰা কিছু সাৱধান থকাটো উচিত, অৰ্থাৎ মানুহে কিছু ক্ষেত্ৰত ভুল বুজিব পাৰে। সেই দিশত অকণমান চাই চিতি চলিব। শুভ শান্তিৰ বাবে গণেশ মন্দিৰত ধূপ চাকি জ্বলাব আৰু সৰু বালকক যদি ফল বা মিঠাই দান কৰিব পাৰে বিশেষ উন্নতি। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি, সেইটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ নামৰ আদি আখৰ হ'ব ফ আৰু ভ। ফ আৰু ভ এই ৰাশিৰ মানুহৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। সপ্তাহটো বিশেষ শুভ হ'ব, অৰ্থাৎ এই ৰাশিৰ মানুহৰ এই সপ্তাহটো বিশেষভাৱে শুভ আহিব। আৰ্থিক দিশত উন্নতি আছে, ব্যৱসায়ত বিশেষ উন্নতি হ'ব, চেষ্টাত সফলতা লাভ হ'ব, দূৰ ভ্ৰমণৰ যোগ আছে, সন্তানৰ শুভ, কিন্তু বিষজনিত ৰোগত কিছু আক্ৰান্ত হ'ব পাৰে। আয়তকৈ ব্যয় বৃদ্ধিৰ যোগ আছে, অৰ্থাৎ খৰচৰ মাত্ৰা বাঢ়িব। শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ উন্নতি হ'ব। গাই গৰুক যদি কেঁচা পাচলি খুৱাই বিশেষ ভাল। সদায় সূৰ্য প্ৰণাম কৰিব। ধাৰণীয় ৰং হ'ব ৰঙা ৰং। এতিয়া আহিল পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। নামৰ আদি আখৰ হ'ব খ আৰু বৰ্গীয়া জ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটো বিশেষভাৱে উন্নতি আছে, সৌভাগ্য লাভ, আৰ্থিক উন্নতি, শত্ৰুৰ পৰা কিছু বাধা থাকিব, অৰ্থৰ ক্ষেত্ৰত শুভ হ'ব, মান সন্মান বৃদ্ধি হ'ব, বিপৰীত লিংগৰ পৰা কিছু অসুবিধা পাব পাৰে, চক্ষু পীড়া বা দন্তপীড়াত অকণমান ভুগিব পাৰে, চেষ্টাত সফলতা লাভ, ব্যৱসায় বাণিজ্যত শুভ আহিব, কিন্তু অকণমান পৰিশ্ৰম বাঢ়িব কৰ্মৰ ক্ষেত্ৰত। শুভ শান্তিৰ বাবে আপোনালোকে হনুমান মন্দিৰত ধূপ চাকি জ্বলাব, তুলসী গছত পানী ঢালিব পাৰিলে বিশেষ উন্নতি, গা ধোৱা পানীখিনি যদি তিল মিহলাই গা ধুব পাৰে বিশেষ ভাল।
এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি, সেইটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব গ আৰু তালিব্য শ। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। এই সপ্তাহটো এই ৰাশিৰ মানুহৰ বাবে বিশেষ শুভ আছে। ভ্ৰমণৰ যোগ আছে। বিদ্যাৰ্থীৰ বাবে বিশেষ শুভ। বিদ্যাৰ্থীৰ লগতে ব্যৱসায়ত উন্নতি কৰিব পাৰিব। নতুন দ্ৰব্য প্ৰাপ্তিৰ যোগ আছে। আৰ্থিক দিশত কিছু চেষ্টা যত্নৰ আৱশ্যক। খৰচৰ মাত্ৰা বাঢ়িব পাৰে। ঘৰত আলহীৰ আগমন আছে। কিন্তু পেটৰ ৰোগত এই সপ্তাহটো অকণমান অসুবিধা পাব পাৰে, গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান চাই চিতি চলাটো উচিত। শুভ শান্তিৰ বাবে আপোনালোকে হনুমান মন্দিৰ ধূপ চাকি জ্বলাব, সদায় সূৰ্য প্ৰণাম কৰিব। লগতে বগা আৰু হালধীয়া ৰং ব্যৱহাৰ কৰিলে বিশেষ উন্নতি হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি আৰু অন্তিম ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি আৰু এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব দ আৰু প্ৰথম ছ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটো বিশেষভাৱে শুভ হ'ব। আৰ্থিক দিশত উন্নতি আছে। মান সন্মান প্ৰতিষ্ঠা লাভত সহায়ক হ'ব। মাতৃ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ বিপৰীত লিংগৰ পৰা কিছু অসুবিধা পাব পাৰে, সেই দিশত অকণমান চাই চিতি চলাটো উচিত। গৃহত শুভ কৰ্মৰ যোগ, দূৰ ভ্ৰমণৰ যোগ আছে। কৰ্মৰ ক্ষেত্ৰত যদি চেষ্টা কৰে তেতিয়া নতুন কৰ্ম আৰু নতুন ব্যৱসায়ত উন্নতি হ'ব। বিদ্যাৰ্থীৰ বাবে কিছু অসুবিধা আছে সপ্তাহটো, গতিকে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। গতিকে সহজে এই সপ্তাহটো কাকো বিশ্বাস নকৰিব। মানুহক বিশ্বাস কৰিলে মানুহৰ পৰা অকণমান বাধা পাব পাৰে। গতিকে এই ৰাশিৰ মানুহে শুভ শান্তিৰ বাবে সূৰ্য প্ৰণাম সদায় কৰিব। গাই গৰুক যদি ফল বা কেঁচা পাচলি খুৱাব পাৰে বিশেষ শুভ। শিৱ মন্দিৰত ধূপ চাকি জ্বলাই সূৰ্য প্ৰণাম নিশ্চয় কৰিব। হালধীয়া আৰু ৰঙা ৰং ব্যৱহাৰ কৰিব পাৰিলে বিশেষ উন্নতি। গা ধোৱা পানীখিনি যদি অকণমান কেঁচা গাখীৰ মিহলাই গা ধুৱে তেতিয়াহ'লে বিশেষ শুভ। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।